নমস্কাৰ সকলোকে মোৰ হিমাদীপাছ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ঔটেঙাৰ আচাৰ বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে মই কেইডোখৰমান এনেধৰণে যিটো ঔটেঙা হয় তাৰ টুকুৰা লৈ লৈছোঁ, কাৰণ মই ঘৰৰ পৰা আহোঁতে কেইডোখৰমান টুকুৰা কৰি পেলাই ঔটেঙা লৈ আহিছিলোঁ অসমৰ পৰা আহোঁতে। তাৰে দুডোখৰমান আছিলে, অকণমান বেয়া হৈ গৈছে। তো যিখিনি আপোনাৰ বেয়া হৈ গৈছে সেই বেয়া হোৱা পাৰ্টটো মই কাটি পেলাই দিম, আৰু যিকণ ভাল হৈ আছে মই তাৰে এনেকৈ সৰু সৰুকৈ টুকুৰ কৰি ল'ম। যদি আপোনালোকে বিচাৰে এনেধৰণে ঔটেঙাৰ আচাৰ বনাই খাব পাৰে, কাৰণ ঔটেঙাৰ পৰা বহুত ধৰণৰ আচাৰ বনাব পাৰি। আৰু মই আজি তাকে ভাবিলোঁ, যিহেতু ঔটেঙাখিনি আছেই আৰু হায়দৰাবাদতো ঔটেঙা তেনেকৈ পাবলৈ নাই, তো তাৰ কাৰণে ঔটেঙাৰ আচাৰকে বনাওঁ। আৰু মই জ্বলা মিঠা দুয়োটা মিক্স কৰিয়েই আচাৰটো বনাম বুলি ভাবিছোঁ। খাবলৈ খুবেই টেষ্টি হয় আৰু আপোনালোকেও এনেকৈ মোৰ নিচিনাকৈ বনাই খাব পাৰিব। এয়া মই সৰু সৰুকৈ কাটি ল'লোঁ। গোটেইখিনি এনেধৰণে কাটি ল'লে বেছি ভাল লাগে খাই, আৰু যদি বিচাৰে অকণমান খুন্দি ল'ব পাৰে, মই খুন্দি লোৱা নাই। আৰু এটা পাত্ৰত এনেকৈ লৈ পেলাই একাপ পানী লৈছোঁ, সেই পানীখিনি দি পিনে মই অকণমান সময় উতল আহিবলৈ দিম। তাত মই এচামুচ নিমখ দিছোঁ। নিমখখিনি দি অকণমান উতলিবলৈ দিম। আৰু ইয়াত দিবৰ কাৰণে যিহেতু মছলা লাগিব, মই মছলা লৈছোঁ ইয়াতে কাশ্মীৰী মিৰ্চ অকণমান, আৰু অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, অলপমান আপোনাৰ পাঁচফোৰণ, আৰু ঘৰৰ পৰা লৈ অহা শুকান বি জলকীয়া দুটা, চফ গুটি কেইটামান, অকণমান হালধি, আৰু এয়া মিঠা আচাৰ বনাম যিহেতু মই গুড়ৰ গুড়ি আছিলে, গুড়ৰ গুড়িকে লৈছোঁ। গোটা গুড় হ'লে বেছি ভাল হয়, মোৰ ওচৰত গোটা গুড় নাছিলে। এইখিনি হৈ গৈছে, এইখিনি অকণমান সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। খুব বেছি সময় কাৰণে নহ'লেও হয়, এঘণ্টাৰ কাৰণে দিম। যদি আপোনালোকে বিচাৰে ৰ'দত শুকুৱাই ল'ব পাৰিব। আৰু যিখিনি গোটা মছলা মই লৈছিলোঁ, সেই গোটা মছলাখিনি এনেধৰণে এখন কেৰাহীত অকণমান সময় গৰম কৰি লওঁ। ইয়াৰ জাষ্ট অকল সেমেকা ভাৱটো যোৱালৈকেহে গৰম কৰি, বেছিকৈ ভাজি নলওঁ, কাৰণ এনেকৈ ভাজিলে বৰ ধুনীয়া এটা গোন্ধ আহে। সেই গোন্ধটো ইমান ভাল লাগে নহয়, মই খুব ভাল পাওঁ এই গোন্ধটো। এইখিনি ঠাণ্ডা হোৱাৰ পিছত এনেধৰণে মই মিক্সি গ্ৰাইণ্ডাৰত অকণমান পিচি লৈছোঁ, অকণমান গোটা হোৱাকৈ থৈছোঁ। আৰু এইখিনি মই গুটিখিনি একেলগে দি পেলাই মিক্স কৰি ল'ম। তাৰ কাৰণে মই বনাবৰ কাৰণে এখন কেৰাহীত অকণমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হ'বলৈ দি পেলাই যিখিনি মই বইল কৰা ঔটেঙা আছিলে সেইখিনি ইয়াতে দি অকণমান সময়ৰ কাৰণে ভাজি লৈছোঁ। সেইখিনি বেছি সময় নাভাজোঁ, অকণমান সময়হে ভাজিম। অকণমান সময় ভজাৰ পাছতে যিখিনি মই গুড়ি কৰি ৰাখিছিলোঁ মছলা, সেই মছলাখিনি মই গুটিখিনি একেলগে ইয়াৰ লগতে মিক্স কৰি দিম। এনেধৰণে গোটেইখিনি দি পেলাই অকণমান সময় মই লৰাই থাকিম। আৰু সেইখিনি মছলাখিনি মিক্স হোৱালৈকেহে মই এইখিনি সিজাম। বেছি সময় ভাজি থাকিলে মানে বেয়া হ'ব খাবৰ কাৰণে আচাৰটো। আপোনালোকে কেতিয়াবা এনেকৈ আচাৰ বনাই খাইছেনে বাৰু? যদি খাইছে জনাবচোন, আপোনালোকে কেনেকৈ বনায় মিঠা আচাৰ। মই ঔটেঙাৰ মিঠা আচাৰ আজি প্ৰথমবাৰ বনাইছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ইয়াতে মই অকণমান নিমখ দিছোঁ, যিহেতু প্ৰথমতে নিমখ দিছিলোঁৱেই, সেইকাৰণে সৰহকৈ নিমখ দিয়া নাই, অকণমান নিমখ দিছোঁ। আৰু এতিয়া ইয়াত যিখিনি মই গুড়ি কৰি ৰখা তাতে আপোনাৰ গুড়খিনি আছিলে, সেইখিনি দি পেলাই অকণমান সময় মই মেল্ট হোৱালৈকে ভাজি পেলাই এইখিনি নমাই দিম। মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব, যাতে আগলৈ কিবা যদি মই নতুন ভিডিঅ' আনো তেতিয়াহ'লে আপোনালোকে সেইখিনি ন'টিফিকেশ্যনত পাই থাকিব। আৰু ইয়াতে আপোনাৰ জনাব বিচাৰোঁ, এইখিনি যিখিনি মই আচাৰ বনালোঁ, বহুত দিনলৈকে এইখিনি আচাৰ আপুনি থৈ দিব পাৰিব। যদি ফ্ৰিজত থয়, ফ্ৰিজতো থ'ব পাৰিব, আৰু ৰ'দত দি পেলাইও আপোনালোকে বাহিৰত ৰাখিব পাৰিব। তো এনেধৰণে বনাই খাব। সকলোকে ধন্যবাদ জনালোঁ।